হৈছে সকলো নিশ্চয়। আৰু আজি আমি এফালে যাত্ৰা কৰিছোঁ, ক'ত যাম আৰু তাতো দিহানামে পৰিৱেশন হ'ব, দেখুৱাই থাকিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এফালে চাই দিয়া ভণ্টি। গাড়ী আছে আপোনালোক ইয়াৰ পিছতে খবৰদাৰ কৰিবলৈ বিচাৰিছোঁ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সন্মানীয় সভাপতি সিদ্ধান্ত বৰডাঙৰীয়া এখনি পূৰ্ণ অনুষ্ঠান সম্পৰ্ক জনাবলৈ আমাৰ প্ৰতিনিধিত্ব অনুৰোধ জনাইছোঁ। যুৱ মৰ্চাৰ
ৰাজ্যিক সভাপতি ভাতৃপতি সিদ্ধান্ত অংকুৰ বৰুৱা ডাঙৰীয়া, চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়ক ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা গোলাঘাট জিলাৰ দলৰ প্ৰভাৰী প্ৰশান্তজ্যোতি গোস্বামী ডাঙৰীয়া, গোলাঘাট জিলা বিজেপি সন্মানীয় সভাপতি লাগে দেশ আৰু জাতিৰ প্ৰতি কেনেদৰে কৰ্তব্য পালন কৰিব লাগে তাৰ চাবিৰি ৰাখি গ'ল। সেই মহান শ্বহীদসকলক গভীৰভাৱে শ্ৰদ্ধা জনাইছোঁ আৰু ভগৱানৰ ওচৰত সকলো শ্বহীদৰ আত্মাৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। মাননীয় মন্ত্রী মহোদয়, বিভিন্ন সংস্কৃত ভাষা বিভাগ জনগণ আৰু স্থানীয় প্ৰগ্ৰাম কৰি আহি লাহৰী হোটেলত খাবলৈ সোমাইছোঁ। খিচিৰি বনাইছিলে আমালৈ নহ'ল। এই আকৌ আমাৰ বিধায়ক মহোদয়ে মানে হোটেল বন্দবস্ত কৰি দিছে। এতিয়া হোটেলত যি মন যায় তাকে খাবলৈ কৈছে আৰু আমি খাবলৈ বহিছোঁ। তাকে পৰঠা খাবলৈ লৈছোঁ। চব্জি, আলু মটৰ জোল, এইফালে চাটনি আৰু এইফালে হৈ গ'ল বন্ধাকবি চালাড। গধূলি হৈ আহিলে আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ'তে লগ পাম। আজিলৈ বাই বাই।